কোকৰাঝাৰ চহৰৰ আৰু ওচৰে পাছৰে যিমানবোৰ আমাৰ মা হয়, বাইদেউ হয়, ভনী হয়, মাতৃ হৈ পেলাই আমি চবে ওলাই আহিছোঁ। আমি চবে গম পাওঁ 9 তাৰিখ আগষ্টত ডক্টৰ এজনী ভাৰত কি বেটি যোনে সমাজৰ কাৰণে কাম কৰিব ওলাই আহিছিল, তেখেতৰ খুব ব্ৰুটেলি দৰ্শন কৰি পেলাই নিৰ্দয়ীভাৱে তেখেতক দৰ্শন কৰি পেলাই হত্যা কৰা হৈছে। তো ইয়াৰ কাৰণে আমি জাষ্টিচ যাতে পাওঁ, যি দুষ্কৃতিকাৰীৰ হাতত বা সেই ক্ৰিমিনেলৰ হাতত তেখেতৰ খুব মূল্যৱান জীৱ বা মূল্যৱান জীৱনটো বলি হ'ব লগা হৈছে। ইয়াৰ কাৰণে আমি হাজাৰ হাজাৰ মাতৃয়ে আজি ৰাস্তাত ওলাই আহিছোঁ। প্ৰথমতে আমি তেখেতক যাতে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি পেলাই আত্মাটো শান্তি হওক, এইটো ইয়াৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু লগতে এইটো প্ৰটেষ্ট ৰেলীয়ে হয়, আমি জাষ্টিচ ডিমাণ্ড কৰিছোঁ। গোটেই ভাৰতৰ যিকোনো কোণাত মাতৃ হৈ পেলাই আমাৰ সুৰক্ষা, ছেফটি, ছিকিউৰিটি বা আমি পাব লাগিব, তেতিয়াহে আমি ন্যায়টো পাম। আজি আমি গোটেই ভাৰতবৰ্ষত, বেংগলতে হওক বা আমাৰ যি কলকাতাত সেই KG কৰ হস্পিটেলত RG কৰ মেডিকেল হস্পিটেলত সেই হ'ব নালাগা কাণ্ডটো হৈ গ'ল। যাতে আমি আমাৰ আইনৰ দৰবাৰত হায়েষ্ট কেপিটেল পানিছমেণ্ট এইটো পায়, এইটো আমি ডিমাণ্ড কৰিছোঁ। আৰু বেংগলতে হওক, অসমতে হওক বা যিকোনো ভাৰতৰ যিকোনো কোণাতে যাতে আমি মাতৃ হৈ পেলাই সুৰক্ষাটো আমি পাওঁ, যাতে আমি 24/7 আমি সুৰক্ষাটো পাই পেলাই, ছেফটিটো পাই পেলাই আমি যাতে জীৱন যাপনটো পিচফুলি কৰিব পাৰোঁ, সেই ন্যায়টো আমি বিচাৰি পেলাই আজি হাজাৰ হাজাৰ মহিলা একগোট হৈ পেলাই ওলাই আহিছে। যাতে সমাজে চবে ওলাই আহি পেলাই মেছেজ দিয়ে যে এনেকা ক্ৰিমিনেলছৰ কাৰণে বা এনেকা দুষ্কৃতিকাৰীৰ কাৰণে আমাৰ সমাজত যাতে জাগা নহয়, সেই মেছেজটো যাতে আমি দিব পাৰোঁ, সেইটোৱে আমি কামনা কৰিছোঁ বাইদেউ। আৰু আমাৰ সেইটো হায়েষ্ট আমি এইটোৱে কৈছোঁ, আমাৰ আইনৰ দৰবাৰত যি হায়েষ্ট ক্যাপিটাল পানিশমেন্ট সেইটো আমি ডিমান্ড কৰিছোঁ, তেতিয়াহে কলকাতার RG কর হাসপাতালের জুনিয়র ডক্টর মৌমিতা দেবনাথের যে ব্রুটালি ভাবে হত্যা করা হয়েছে, তাকে রেপ করা হয়েছে, হত্যা করা হয়েছে, তার কারণটা আমরা জানি না। কিন্তু আমাদের এটাই দাবি যে কারণটাও জানানো হোক, আর যিনি এই কাজটা করেছেন বা যে এই কাজটা করেছে বা যারা করেছে তাদের যেন কঠিন থেকে কঠিনতর শাস্তি দেওয়া হয়। হ্যাঁ, মৃত্যুদণ্ড দিলে ভালো হয়। আমার পেছন থেকে বলছেন মৃত্যুদণ্ড দিলে ভালো হয়। মৃত্যুদণ্ড পেলে তো পেলই, ওরা কিছু জানলো না। ওদেরকে এমনভাবে শাস্তি দিতে হবে যাতে ওরা প্রতি মুহূর্তে সেই শাস্তিটা উপভোগ করে মরতে পারে, এইটাই। আর আমরা সমাজের কাছে আজকে আমরা একটা মৌন মিছিল বের করেছি। সমাজের কাছে আমরা এটাই জানাতে চাই যাতে আমরা সবাই, আমরা মায়েরা, বোনেরা, দিদিরা, সবাই যেন সুরক্ষিত থাকতে পারি। মৌমিতা দেবনাথ তার কর্মস্থলে গিয়েছিলেন, কর্ম করেছেন, কর্ম করতে করতে তার প্রাণটা বিসর্জন দিয়েছেন। তাহলে তিনি কর্মক্ষেত্রে, অর্থাৎ আমরা কেউ কর্মক্ষেত্রে সেভ নই, সুরক্ষিত নই। তো এটাই আমাদের প্রার্থনা, যাতে আমরা কর্মক্ষেত্রে আমরা বেশিরভাগই সবাই কাজ করি, কোনো না কোনো কনসার্নে কেউ কেউ কাজ করছি, আমরা সেখানে যাতে সুরক্ষিত হতে পারি, সবাই যেন সুরক্ষিতভাবে থাকতে পারে, আমাদের এইটাই কামনা। আর এটাই বলছি, আজি রক্ষাবন্ধন, আজি আমি পুরুষ হয়ে পেলাই আমার ভণ্টির আজি রক্ষা কৰিব লাগে। কিন্তু আজিৰ দিনত আমি এনেকৈ এটা সমাজত ওলাব লগা হ'ল, যিটো কাৰণে আমি লাজি লগা হ'ল। আমাৰ কলিকতাত যিটো ঘটনা ঘটিল, আৰু ইয়াৰ পিছতো ন্যায় পাবলৈ আজিলৈকে কিমান দিন দেৰি আছে আমি ক'বলৈ এতিয়ালৈকে আমি নাজানো। কিমান দূৰলৈকে আমাৰ যুঁজিব লাগিব সেইটোও নাজানো, কিমান দূৰলৈকে খোজকাঢ়িব লাগিব সেইটোও নাজানো। কাৰণ যোনে এই ক্ষেত্ৰত পটপটকৈ এটা ভাল পদক্ষেপ ল'ব লাগিছিল, সেইবিলাকে এতিয়ালৈকে স্পষ্ট হোৱা নাই।
প্রথমত এই ডক্টরজনীর মৃত্যুটো আত্মহত্যা রূপ দিয়ার একটা প্রচেষ্টা হল। ইয়ার পিছত পুলিচৰ ফালৰ পৰা কোক ৰাজনেতাৰ ফালৰ পৰা কোক এটা হেমাহি আমি দেখিবলৈ পালোঁ। এই হেমাহিটো কিমান দূৰলৈকে যাব আমি নাজানো। একচুৱেলি আমাৰ এই যুঁজটো অকল এজন মানুহৰ যুঁজ নহয়, এটা সভ্যতাৰ যুঁজ। মানুহবিলাকে যদি আমি মেল আৰু ফিমেল দুটা লৈ পেলাই আমাৰ সমাজ, আমি যদি এটা ছেকশ্যনত যদি আমি সদায় অৱদমিত কৰি ৰাখোঁ, তলত পেলাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ সমাজ কেতিয়ালৈকে আগবাঢ়ি নাযায়। আজি এই যে ইমান বেয়া ঘটনা ঘটিল, ইয়াৰ পিছত আমাৰ মানুহ ওলাই আহিছে, চব ওলাই আহিছে। তাতে কোনেও মেল কোনে ফিমেল কোনেও দেখা নাই। মানুহৰ ভিতৰত শুভবুদ্ধি জাগ্ৰত হৈছে, সেইকাৰণে চবে জমায়েত হৈছে, চবেই একেলগে খোজ কাঢ়িবলৈ ধৰিছে। এই খোজকাঢ়াটো যাতে আমি পৰৱৰ্তীতে আমি অব্যাহত ৰাখোঁ, এইটোৱে কামনা কৰোঁ। আৰু এই বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰোঁ। লগতে দোষীবিলাকৰ যিমান সোনকালে পাৰে ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ দোষী সাব্যস্ত কৰি সিহঁতক আইনৰ আওতালৈ আনিব লাগে। ইমানখিনি, ধন্যবাদ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।